বিশ্বাস কৰা মই এনেকৈ বয়ফ্ৰেণ্ডটোক চাই থাকো বা এনেকা তাই আচলতে নিজৰ বয়ফ্ৰেণ্ডৰ পৰা বিচাৰে কি আৰু সকলো ছোৱালীয়ে সেই বস্তুটো বয়ফ্ৰেণ্ডৰ পৰা বিচাৰি থাকে নেকি এটা সময়ত এজন ইউটিউবাৰক দেখিলো প্ৰথম অৱস্থাত হাগা পাদা মুট গৰু ছাগলী চুৰ বাঘে কামৰা কিবা কিবি দেখুৱাই পপুলাৰিটি হৈ গ'ল আচ্ছা তো তাৰ পাছত সি এজনী গাৰ্লফ্ৰেণ্ড পতালে তো নমস্কাৰ বন্ধুসকল কি খবৰ আশা কৰিছো সকলোৰে ভাল নহয় জানো তো মোৰো ভাল তো পোন কথা মই আপোনালোকক বহুত ধন্যবাদ জনাইছো কিয়নো মোৰ আগৰ ভিডিঅ'খন আপোনালোকে ইমান সুন্দৰকৈ মৰম দিছে আৰু আশা কৰিছো আগলৈ যাতে আপোনালোকে এনেধৰণে মোক মৰম আশীৰ্বাদ কৰি যাব তো বলক তেনেহ'লে বন্ধুসকল দেৰি নকৰি আজি ভিডিঅ'টো সোনকালে আৰম্ভ কৰো তো বন্ধুসকল তো মই আজি এজনী ছোৱালীৰ ইন্টাৰভিউ এটা চালো আৰু তাইৰ কথাবোৰ শুনি মই আচৰিত হৈ গলো আচ্ছা তাই ইন্টাৰভিউটো নিজৰ ফাৰ্ষ্ট বয়ফ্ৰেণ্ডৰ কথা ক'লে আৰু এতিয়ালৈকে তাই বয়ফ্ৰেণ্ড বনায়ে আছে আচ্ছা আৰে কেছটো কি বয়ফ্ৰেণ্ড যে ইমানকৈ বনাই আছে তাই আচলতে নিজৰ বয়ফ্ৰেণ্ডৰ পৰা বিচাৰে কি আৰু সকলো ছোৱালীয়ে সেই বস্তুটো বয়ফ্ৰেণ্ডৰ পৰা বিচাৰি থাকে নেকি বয়ফ্ৰেণ্ড মানুহে বনাই ন ককা ঢুকাৰ পিছতে মই বনাইছো বাৰু ফাৰ্ষ্ট বয়ফ্ৰেণ্ড তো তুমি মানুহে বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড বনাই নলয় প্ৰেম ভাল পোৱা হৈ যায় কাৰণ এইবিলাক ভগৱানৰ অৱদান নহলে ধুনীয়া ছোৱালীবোৰ টপা আংকুলে পায়নে ইহঁতৰ মাজত প্ৰেম ভাল পোৱা থাকে হেৰু क्या बात है सर क्या बात है सर বিশ্বাস কৰা মই এনেকৈ বয়ফ্ৰেণ্ডটোক চাই থাকো বা এনেকা ভাবি থাকো মই এক্সেক্টলি ককাক বিচাৰি কিন্তু মানে সেই ভাইবটো এনাৰ্জিটো তাই হেনো তাইৰ ককাক ঢুকোৱাৰ পাছত বয়ফ্ৰেণ্ড এটা বনালে আৰু তাই সেই বয়ফ্ৰেণ্ডৰ মাজত ককাকক বিচাৰি নুফুৰে তো ককাকৰ পৰা তাই যিটো এনাৰ্জি পাই আছিলে সেই এনাৰ্জিটো বিচাৰি ফুৰে হেনো कैसे लोग रहते हैं यार यहाँ पर কেলা এটা গৰ্বৰ আছে মই কেলা বুজি পোৱা নাই আকৌ দেই আপোনালোকে কি বুজিছে কিন্তু ভালকৈ মন কৰি শুনকচোন আকৌ এবাৰ বয়ফ্ৰেণ্ড মানুহে বনাই ন তো ককা ঢুকাৰ পিছতে মই বনাইছো বাৰু ফাৰ্ষ্ট বয়ফ্ৰেণ্ড তো তুমি বিশ্বাস কৰা মই এনেকৈ বয়ফ্ৰেণ্ডটোক চাই থাকো বা এনেকা ভাবি থাকো মই এক্সেক্টলি ককাক বিচাৰি নাথাকো কিন্তু মানে সেই ভাইবটো এনাৰ্জিটো হে প্ৰভু আজিহে মই আচল কথাটো বুজি পালো যে ধুনীয়া ছোৱালীবোৰে টপা আংকুলবোৰ কিয় পায় তো বয়সীয়াল এনাৰ্জিটোহে ছোৱালীবোৰে মজা পায় তো শুনিলা নহয় বন্ধুসকল বুজি পালা নাই বাৰু তো মই বয়ফ্ৰেণ্ড যেতিয়া বনাও তেতিয়াও মানে আৰে বয়ফ্ৰেণ্ড মই যেতিয়া বনাও মানে ক'বলৈ কি বিচাৰিছা মানে তুমি বয়ফ্ৰেণ্ড কিমান বনাম বুলি ভাবিছা তো বন্ধুসকল ইণ্টাৰভিউত মাতিছে কি বকি আছে কেলা নিজেই গম নাপায় আৰে বাদ দিয়ক এইজনী কথা পাতি থাকিলে মাথাটোহে গৰম হ'ব তো বন্ধুসকল কেইটামান ভিউজ পাবলৈ সস্তীয়া জনপ্ৰিয়তা পাবলৈ মানুহে ইমান তললৈ নামিব পাৰেনে এটা সময়ত এজন ইউটিউবাৰক দেখিলো প্ৰথম অৱস্থাত হাগা পাদা মুট গৰু ছাগলী চুৰ বাঘে কামৰা কিবা কিবি দেখুৱাই পপুলাৰিটি হৈ গ'ল আচ্ছা তো এতিয়াতো সি এজন ডাঙৰ ইউটিউবাৰ আৰু সি এতিয়া ভাবিলে তো মানুহে এইবোৰ চাই ভাল নোপোৱা হ'ল আৰু লগে লগে বেলেগ কণ্টেণ্ট বিচাৰিবৰ হ'ল আচ্ছা তো তাৰ পাছত সি এজনী গাৰ্লফ্ৰেণ্ড পতালে বিয়াৰ আগতে তাই গোটেই ৰাতি থাকিবলৈ আহে সি হেনো বহুত মজা পালে তো তাৰ পাছতে সি ৰাইজক ভাল খবৰটো দিলে বিয়াৰ আগতে তাই হেনো হেৰিহে ওলালে তাৰ পাছত আকৌ সিহঁতৰ দুবাৰকৈ ব্ৰেকআপো হয় আৰে ভাই তোমাৰ এইবোৰ কণ্টেণ্ট হ'ল নেকি থাম্বনেল লগাইছা কিবা ভিডিঅ' দি আছা কিবা कैसे लोग रहते এজনী ছোৱালীৰ জীৱনৰ লগত উপলঙা কৰাতকৈ মোক কুকুৰে কামুৰি পাগল কৰিলে বুলি কৈ দিয়াটোৱে ভাল হ'ল হয় তো কাৰ কথা কৈছো বন্ধুসকল আপোনালোকে নিশ্চয় বুজি পাইছে তো যদি বুজি পাইছে প্লিজ কমেণ্টত গৈ তাৰ নামটো লিখক আৰু তাৰ ওপৰত যদি ৰ'জ ভিডিঅ' লাগে তো প্লিজ আপোনালোকে কমেণ্ট কৰি জনাওক নেক্সট ভিডিঅ'টো হয়তো তাৰ ওপৰতে মই ৰ'জ কৰিবলৈ ট্ৰাই কৰিম তো নেক্সট ভিডিঅ' বনোৱাৰ ধামাকা হ'বলৈ গৈ আছে তো তেতিয়ালৈকে আজিলৈ বিদায় মাগিছো আৰু ভিডিঅ'টো চাই যদি ভাল পালে তো প্লিজ লাইক কৰিব কমেণ্ট কৰিব আৰু যিমান পাৰে বন্ধুসকলক শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব